এখন হাবিত এটা বৰ অত্যাচাৰী সিংহই বাস কৰিছিল। সি অতি লোভীয়া আছিল আৰু হাবিত থকা সকলো জীৱ-জন্তুবোৰ খাই শেষ কৰি পেলাইছিল। এই অৱস্থা দেখি জীৱ-জন্তুবোৰে চিন্তিত হৈ সকলোবোৰ জন্তু মিলি এখন সভা পাতিলে আৰু সিদ্ধান্ত ল'লে যে প্ৰত্যেক দিনাই এটা জন্তুৱে সিংহৰ আহাৰ হ'ব, নহ'লে এই জংঘলত কোনো জন্তুৱেই বাচি নাথাকিব। সিদ্ধান্ত মৰ্মে প্ৰত্যেক দিনাই একোটাকৈ জন্তু সিংহৰ ওচৰলৈ যাবলৈ ধৰিলে। এদিন শহাপহুৰ পাল পৰিল। শহাপহুটো বৰ বুদ্ধিয়ক আছিল। সি এটা বুদ্ধি পাঙি সিংহৰ ওচৰলৈ দেৰিকৈ যাম বুলি থিৰাং কৰিলে। ইফালে সিংহই কোনো জন্তু নহা দেখি গুজৰিবলৈ ধৰিলে। অৱশেষত শহাপহু বেলি ডুবাৰ পৰত সিংহৰ ওচৰ পালেগৈ। শহাপহুটোক দেখি সিংহই সুধিলে, ইমান দেৰি হ'ল কিয়? তেতিয়া শহাটোৱে ইমান দেৰি হোৱাত তাৰ অকণো দুখ নাই বুলি ক'লে। শহাটোৱে ক'লে যে মই আপোনাৰ ওচৰলৈ আহি থাকোঁতে এটা মস্ত ডাঙৰ সিংহই মোৰ ওপৰত আক্ৰমণ কৰিছিল। মই কোনোমতেহে বাচি আহিছোঁ। আৰু সেই সিংহটোৱে নিজকে হাবিখনৰ আটাইতকৈ শক্তিশালী সিংহ বুলিও দাবী কৰিছে। সেই কথা শুনি সিংহটোৰ বৰ খং উঠিল আৰু ক'লে যে মোক সেই সিংহটোৰ ওচৰলৈ লৈ ব'লা। এতিয়া শহাপহুটোৱে মনে মনে বৰ আনন্দিত হ'ল আৰু সিংহৰ কথা মতেই শহাপহুটোৱে সিংহক এটা পানীৰে ভৰ্তি কুঁৱা এটাৰ ওচৰলৈ লৈ গ'ল আৰু শহাপহুটোৱে সিংহক কুঁৱাটোৰ ভিতৰলৈ চাবলৈ ক'লে। সিংহটোৱে কুঁৱাৰ পানীত নিজৰ ছাটোকে দেখি বৰ ভয় খালে আৰু গুজৰিব ধৰিলে। সিংহই যিমানেই গৰজি উঠে তাৰ প্ৰতিবিম্বটোও সিমানেই চিঞৰিব ধৰে। সিংহটোৰ বৰ খং উঠিল আৰু সেই পানীত থকা সিংহটোক মাৰিবলৈ সি পানীত জাপ দিলে। কুঁৱাটোত পানী বেছি হোৱাৰ বাবে সিংহটো মৰি থাকিল। এনেকৈয়ে শহাটোৱে নিজ বুদ্ধিৰ বলত নিজৰ প্ৰাণ ৰক্ষা কৰিলে। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।